নমস্কাৰ দীপিকাৰ আখল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ময়দা আৰু নাৰিকলেৰে অতি টেষ্টি এবিধ ৰেচিপি বনাই দেখুৱাবলৈ গৈ আছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই 200 গ্ৰামমান ময়দা লৈছোঁ। একেবাৰে সামান্য পৰিমাণৰ বেকিং পাউডাৰ যোগ কৰিছোঁ। আকৌ প্ৰায় 2 চামুচমান মই ৰিফাইন তেল যোগ কৰিছোঁ। আটাইখিনি ভালকৈ মিহলি কৰি ল'ম। এতিয়া অলপ অলপকৈ পানী যোগ কৰি কোমল এটা ডো প্ৰস্তুত কৰি ল'ম। ডোটো যাতে বেছি ঢিলা হৈ নাযায় তাৰ কাৰণে মই পানী অলপ অলপকৈ যোগ কৰিছোঁ। ডোটো ঢিলা বা একেবাৰে টানো কৰিব নালাগে। ডোটো মোৰ প্ৰস্তুত হৈ গ'ল। এতিয়া মই 10 মিনিটমানৰ কাৰণে ঢাকনি মাৰি ৰাখি দিম। আকৌ মই নাৰিকল এটা চুকি লৈছোঁ আৰু লগত চেনি এবাতি লৈছোঁ। চেনি নাৰিকল ভাজি ধুনীয়া এটা পুৰ বনাই ল'ম। প্ৰথমতে চেনি নিদিয়াকৈ 3 মিনিটমান সময় নাৰিকলখিনি ভালকৈ ৰঙচুৱাকৈ ভাজি ল'ম। নাৰিকলখিনি ভালকৈ ভাজি ল'লে পিঠাটো বহুদিনলৈ সাঁচি ৰাখিব পাৰি। নাৰিকলখিনি প্ৰায় 3 মিনিটমান মই ভাজি ল'লোঁ। কালাৰটো সলনি হৈছে, অলপ ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত চেনি যোগ কৰিম। এয়া চেনিখিনি মই দি দিছোঁ। এতিয়া চেনি নাৰিকলখিনি আকৌ মই ভালকৈ ভাজি ল'ম। চেনিখিনি গলি আঠা আঠা ভাৱ হোৱালৈ নাৰিকলখিনি ভাজি ল'ম। নাৰিকল ভাজি থাকোঁতে গেছৰ ফ্লেমটো ল' টু মিডিয়াম ফ্লেমত ৰাখিব লাগে। এয়া চেনিখিনি গলি ধুনীয়া ৰঙচুৱা হৈছে, আঠা আঠা ভাৱ হৈছে। নাৰিকলখিনি মোৰ ভাজি হৈ গৈছে। এয়া গেছটো অফ কৰি দিছোঁ। এতিয়া নাৰিকলখিনি মই কেৰাহীৰ পৰা ছেপাৰেট কৰি ৰাখিম। এতিয়া মই ঢাকনিখন গুচাই দিছোঁ। এয়া দেখিছেনে ডোটো কিমান কোমল হৈছে। আৰু এবাৰ মই এনেকৈ মাৰি দিছোঁ ধুনীয়াকৈ। এতিয়া মই ইয়াৰ পৰা সৰু সৰু লাড্ডু বনাই ল'ম। প্ৰথমতে মই এটা বা দুটা লাড্ডু লৈ কেনেকৈ পিঠাকেইটা শ্বেপ দিব লাগে আপোনালোকক দেখুৱাই দিম। প্ৰথমতে মই এনেকৈ ৰুটি আকাৰত বেলি লৈছোঁ। তাৰপিছত এনেকৈ ভাঁজ কৰি দিছোঁ। এতিয়া মই মাজেৰে চুৰিখনেৰে দুভাগ কৰি লৈছোঁ। দুভাগ কৰি লৈ মই এনেকৈ জাপটো খুলি দিছোঁ। এতিয়া মই দেখুৱাৰ দৰে এই ছাইডটোত অলপ অলপ আঙুলিৰে পানী লগাই দিছোঁ। আকৌ মই এনেকৈ ভাঁজ কৰি দিছোঁ যাতে ভাজিলে ফাক হৈ নাযায়। এতিয়া লগ লাগি গ'ল। এতিয়া এই কলমৰ তলিতখনেৰে ছাইডটো ধুনীয়াকৈ চিলাই মৰাৰ দৰে মাৰি লৈছোঁ। এতিয়া এয়া দেখিছেনে, ইয়াৰ মাজত মই নাৰিকলৰ পুৰখিনি সুমুৱাই দিম। এয়া মই নাৰিকলৰ পুৰখিনি সুমুৱাই দিছোঁ। এই ছাইডটো আকৌ মই কলমটোৰে এয়া ফুটা ফুটা কৰি দিছোঁ, ডিজাইন বনাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। এইফালটো মই একে প্ৰচেছত বনাই দেখুৱাই দিম। এইবাৰ মই কলমেৰে ডিজাইনটো পিছত দি দেখুৱাম। এয়া মই নাৰিকলৰ পুৰখিনি সুমুৱাই দিছোঁ। লগতে ছাইডটো মই অকণমান হেঁচি হেঁচি দিছোঁ। এতিয়া কলমেৰে মই ডিজাইনটো বনাই দিম। এয়া মই কলমেৰে ডিজাইনটো বনাই গৈছোঁ। এয়া দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছেনে পিঠাৰ শ্বেপটো। আকৌ এখন মই ৰুটি বেলাৰ দৰে বেলি দুভাগ কৰিছোঁ। আকৌ চুৰিৰে মাজেৰে কাটি দিছোঁ। এইবাৰ মই বেলেগ ডিজাইনত আপোনালোকক বনাই দেখুৱাই দিম। একে প্ৰচেছত মই অলপ ছাইডত পানী লগাই দিছোঁ। ছাইডটো হেঁচি দি মই এতিয়া নাৰিকলৰ পুৰখিনি ভিতৰত ভৰাই ল'ম। এয়া মই নাৰিকলৰ পুৰখিনি দিম। নাৰিকল ভৰোৱা প্ৰচেছটো একেই, কেৱল মই ডিজাইনটো বেলেগ কৰি দিম। মই এবাৰ এখন কাটা চামুচ ল'ম। এই কাটা চামুচখনেৰে মই এয়া দেখিছেনে হেঁচি হেঁচি দিছোঁ ছাইডটো।
এইটো এটা অন্য ডিজাইন হৈছে। ডিজাইন নিদিয়াকেও পিঠাটো বনাব পাৰে। এই সাইডটো মই ডিজাইন বনাই দেখুৱাই দিম। এনেকৈ আটাইখিনি পিঠা মই ডিজাইন বনাই দিম। কাটা চামুচখনেৰে আকৌ মই ডিজাইন বনাই দিছোঁ। এয়া দেখিবলৈ খুবেই ধুনীয়া হৈছে। এয়া দেখিছেনে? মই কেৰাহী পাতি দিছোঁ। কেইটামান পিঠা মই আপোনালোকক ভাজি দেখুৱাই দিম। এয়া কেৰাহীত মই ৰিফাইন তেল দিছোঁ। এয়া মই এটা এটাকৈ পিঠা তেলত দি গৈছোঁ। এবাৰ মই লুটিয়াই দিছোঁ। এনেকৈ মই পিঠাখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। পিঠাকেইটা মই ল' টু মিডিয়াম ফ্লেমত ভাজি ল'ম। ল' ফ্লেমত ভাজিলে পিঠাৰ ভিতৰটো খুব ধুনীয়াকৈ সিজিব আৰু পিঠাকেইটা মচমচীয়া হোৱাৰ লগতে বহু দিনলৈ পিঠাকেইটা সাঁচি ৰাখিব পাৰিব। দেখিছেনে? পিঠাকেইটা ৰঙচুৱা হৈছে। এতিয়া মই পিঠাকেইটা কাঢ়ি থৈ দিম। এনেকৈ মই আটাইখিনি পিঠাই ভাজি ল'ম। এয়া মই পিঠাকেইটা কাঢ়ি থৈছোঁ। এইকেইটা পিঠাও ৰঙচুৱা হৈছে, গতিকে মই এইকেইটাও কাঢ়ি থৈ দিম। আটাইখিনি পিঠা মই ভাজি নেদেখুৱাওঁ। এয়া দেখিছেনে? মাত্ৰ এইকেইটা পিঠাহে মই ভাজিছোঁ। এই প্লেটখনতে মই সজাই দেখুৱাই আছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।